শ্রীমতী কৈশরর কীর্তন মঙ্গল নিরন্তর যেত ভূমি ভাগে কুদর বেগোয়ে যাত তার ধুলা দিতো কিরে ধরে নিশ্চয় জানিবা সিটো নৰ হে কৃষ্ণৰ প্ৰণম বল্লভ হৈয়ে সাক্ষাৎ কৃষ্ণৰ প্ৰণম বল্লভ হৈয়ে সাক্ষাৎ শ্রীকৃষ্ণায় নমো নমস্তে কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দে নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনী নমঃ পঙ্কজনেত্রে নমস্তে পঙ্কজাঙ্ঘ্রৈ বসুদেবসুतं কৃষ্ণं কংসসানুরমর্দनं দেবকী হৃদয়ানন্দं কৃষ্ণं বন্দে জগদ্গুরুं হরে রাম মুখং করতি বাসালং পঙ্গুং লঙ্ঘতে গিরিম यत्कृपतमपं वन्दे परमानन्दमाधवं यत्कृपतमं वन्दे परमानन्दमाधवं प्रथम कीर्तन কৃষ্ণ মুকুন্দ দৈত্য হরি রাম মাধব মুরারি কৃষ্ণ মুকুন্দ অপকমনি বোলন তপ নেয় পরীক্ষিত বাপরয়ন তকয়েত কৃষ্ণৰ চৰিত অনন্তরে দৈব কিশু নিয়াগে নবানী গুরুর অমৃত পুত্র কৃষ্ণে দিলায়ানি ভূয়ামকা বিস্ময় নন্ত বর এ মোরো সয়তনয়ক কংখেয়া সে মারি হৃদয় ব্যাকুল করে তাকম্বাক স্মরি চক্ষুৰ লোটকয়াতি পৰে হৰ মুখৰ নোলাই মাত গদ গদ বা
বচন ৰাম গোবিন্দ আনি মনিও পৰম পুনি কদামোদৰ জানিলো তোমাৰ দুই জগত ঈশ্বৰ নিৰামেশ্বৰ জন্তাৰ স্ৰষ্টা তুমি পৰম পুৰুষ কাৰ্যয় লক্ষিল দুয় নহিকা মানুক অনিবাক লাগি পৃথিৱীৰ ভাৰ মোৰ গৰ্ভত আঁকি ভুলায় মতাৰ জগত নিৰ্মাণ কৰে তোমাৰে কে মায়া জানিয়া কৰণ লৈলো কৰিও কদায়া মৰা পুত্ৰ গুৰুৰ যমৰ পৰাণী দিলা দক্ষিণা যেন মতে পানী এয়া প্ৰভু ভগৱন্তৰ লীলা মুনিয়ে পৰীক্ষিতৰ আগত আৰম্ভণিতে কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে কওঁ শুনা। এই চৰিত্ৰবোৰে হ'ল তেওঁৰ লীলা। এই লীলাবোৰৰ মাজতে ভগৱন্তৰ যিটো ঐশ্বৰিক কাৰ্যকলাপ এইখিনি প্ৰকাশ পাইছে। আগত কি প্ৰকাশ পোৱা নাছিল নেকি? আন্দিপনি মুনিৰ ল'ৰাটো আনিদিলতে প্ৰকাশ পাইছে নেকি? দৈৱকীয়ে তেতিয়াহে জানিছে নেকি? আগতেই জানে। জানিলেও ভগৱান কৃষ্ণই বৈষ্ণৱী মায়াটো নিক্ষেপ কৰি দিয়ে। যশোদালৈ যেনেকৈ কৰিছিল তেনেকৈ কৰি দিয়ে। সেইকাৰণে পাহৰি দিয়ে। এইবাৰ কান্দিপনিৰ ল'ৰাটো মৰা পুতেকটো আনি দিয়া বাৰ্তাটো পোৱা দিনাখন পৰা কান্দিব লাগে। আগত ল'ৰা ছোৱালীৰ মূৰতো কান্দিছিলেই। কৃষ্ণ আৰু বলৰামক পোৱাৰ পৰা সেই দুখটো দূৰ হৈ গুচি গৈছে। কিন্তু যেতিয়াই মহাপুত্ৰক আনি দিব পাৰিছে এওঁলোক মানুহ নহয়, এওঁলোক আচলতে নিজৰ ঈশ্বৰ। ঈশ্বৰে নোৱাৰা কাম নাই, সেইকাৰণে আনি দিব পাৰিছে। গতিকে মোৰো সেই ছটা ল'ৰাক আনি দিব লাগিব। এই ভাৱনাটো দৈৱকীৰ জাগ্ৰত হোৱাৰ লগে লগে দুয়োকে এদিন মাতি আনি কথাষাৰ অৱগত কৰিছে যে মোৰোতো ছটি সন্তান মৰি আছে, যে তোমালোক দুয়ো গৈ পেলাই সেই ল'ৰা ছটিক আনি দিয়া বুলি বলৰামকে কৃষ্ণকে খাটিছে। ব্ৰহ্মাৰ যি সপ্তঋষি মানৱ সন্তান, সপ্তঋষিৰ ভিতৰত জ্যেষ্ঠজনে হ'ল মৰিষি। মৰিষিৰ পুতেক ছটাৰ নাম উল্লেখ কৰিছে কীৰ্তনত। এই ছটানো কিয় স্খলন হ'ল ব্ৰহ্মলোকৰ পৰা পৃথিৱীলৈ আহিবলগীয়া হ'ল, সেই কথাটো তাত সুন্দৰকৈ উল্লেখ কৰিছে ভাগৱতত। ব্ৰহ্মাক যেতিয়া সৃষ্টিৰ নিৰ্দেশনা দিলে, ব্ৰহ্মাই যেতিয়া সৃষ্টি কৰিলে, কৰোঁতে কৰোঁতে লক্ষ্মীক সৃষ্টি কৰিব বেলিকা। লক্ষ্মীৰ ৰূপত ব্ৰহ্মা মোহিত হ'ল। মোহে মানুহক অন্ধ কৰে। যেনেকৈ ধৃতৰাষ্ট্ৰক পুত্ৰ মোহে অন্ধ কৰিছিল, ঠিক তেনেকৈ ব্ৰহ্মাকো মোহে অন্ধ কৰিলে। কিহৰ মোহে? সৰস্বতীৰ মোহে। অন্ধ হোৱাৰ কাৰণে তেওঁ সৰস্বতীলৈ ধাবিত হ'ল, খেদি গ'ল। তেওঁৰ সন্তানসকলে সেই সপ্তৰ্ষি মণ্ডলে সৰৰ্গলৈ তেওঁক ক্ষান্ত হ'বৰ কাৰণে পূজা পাতল কৰিছিল যে পিতা, কোনো ব্ৰহ্মাণ্ডত তোমাৰ নিচিনা এনেকুৱা কাণ্ড কৰা নাই ব্ৰহ্মাই, কোনো ব্ৰহ্মাণ্ড। তুমিনো এইটো কেলৈ কৰিছা? ক্ষান্ত হোৱা নাই, মনা নাই। অলপ নাতি দূৰতে সেই মৰিষিৰ ছটা সন্তানে খেলি আছিল। ককাকৰ তেনে
অৱস্থা দেখি পেলাই সিহঁতে আমাৰ ককাইলা চোৱা বুলি হাঁহি দিলে। বাপেহঁতে পূজা কৰিছে, তহঁতে মোক ভেগুচালি কৰিছে, ইয়াৰ উচিত ফল দিম, তহঁত ব্ৰহ্মৰ লগত থকাৰ যোগ্য নহয়। মোহে সেই গুণকেইটা প্ৰকৃত গুণকেইটা কি আছিল সিহঁতৰ? সেইকেইটা বিশেষতে নাম গুণ কি আছিল? ছটা: সত্য, শৌচ, ক্ষমা, দয়া, তুষ্টি, শান্তি। এইকেইটাতো ভাল গুণ আছিল। কি ভাল গুণকেইটা? মোহত অন্ধ হৈ পেলাই চিনি নাপালে, সেইকাৰণে দৈত্যকুলত জন্মগ্ৰহণ কৰোঁতে যায়। প্ৰহ্লাদৰ অগ্ৰজ হৈ পেলাই জন্মগ্ৰহণ কৰিছিল। নৃসিংহ প্ৰভুৱে সেইকেইটাকো মাৰি পেলালে। গতিকে সেই তেতিয়া কথাটো আগবাঢ়ি গ'লোঁ। যেতিয়া সাপিলে যে দৈত্যকুলত জন্মগ্ৰহণ কৰোঁতে যাবি, মৰিছে কথাটো শুনিলে ন, শুনি পেলাই তেওঁ ক'লেই যে কোনো ব্ৰহ্মাণ্ডত এনেকুৱা মই ব্ৰহ্মা দেখা নাই। ককা নাতি বুলিবলৈ নাই, যেনে চল তুমি নাতিকেই তাকে অকণমান দোষৰ কাৰণে ইমান গুৰুত্ব শাস্তি দিলা। যেতিয়াই মানে মৰিছিল এই বাক্যটো শুনিলে তেওঁ জ্ঞানাত্মা নাহিল। তেতিয়া তেওঁ নাতি বুলি কোৱাৰ লগে লগে, নাতি ভাৱটো মনলৈ অহাৰ লগে লগে জ্ঞানাত্মা নাহিল। বোলে মই কৈ পেলাব নহয়, বোলে উপায় কিবা আছেনে? বোলে অকণমান আছে বাৰু। তেওঁলোকক মই সেইটো নিষ্পত্তি কৰিব নোৱাৰোঁ, যিটো মোৰ মুখৰ পৰা শব্দ ব্ৰহ্ম ওলাল, সেইটোতো হ'বই লাগিব। কিন্তু কম সময়ৰ কাৰণে যাব, আৰু কম সময়তে তেওঁলোকক নিধন হৈ মহন্ত কুললৈ যাব। মহন্ত কুলটো হ'ল বসুদেৱ মহন্ত ঘৰত গৈ পেলাই জন্ম ল'ব। তাত লোৱাৰ লগে লগে তেওঁলোকৰ উত্তৰণ ঘটিব। সেইকাৰণে জন্ম হৈছে আৰু মৰিছে, কেলে সৎগুণকেইটা কেতিয়াও বেয়া মানুহৰ হাতত নাথাকে। বেয়া মানুহে চোৱাৰ লগে লগে সৎগুণকেইটা মৰিব নমৰিব? বেয়া মানুহে সৎগুণকেইটা দিয়াৰ লগে লগে সি বেয়া হৈ গুচি যাব। সেইকেইটা কি? সেইটো হ'ল কংস। আচলতে গুণেহে মৰিছে, মৰা নাই। সেইকেইটা স্থানান্তৰ ঘটিছে পুতললৈ স্থানান্তৰ ঘটিছে। পুতল মানে বলি আছে তাত, বলিৰ ৰাজ্যত গৈ পেলাই সেই জীৱ চতাই স্থিতাপি লৈছে। সেইজন সৎ নহয় জানো? কংস ইয়াত নাথাকিলে বলি ক'লৈ? সৎ সদায় সতলেহে যাব। এতিয়া নামকেইটা চাব যে বিশেষত মই ক'ম আৰু বিশেষণত ক'ম। বিশেষণত ক'লোৱেই, অস্মৰ পৰিসংগ উদিত পতংগ ক্ষুদ্ৰ বৃক আৰু ঘৃণী, এইকেইটা বিশেষণটো চাব। আৰু কামকৰা ঘৃণী, এই স্মৰণ পৰিচ্ছন্ন উদ্ভিদ পতংগ ক্ষুদ্ৰ বৃক আৰু ঘৃণী, এই ছয়জন পৰম পবিত্ৰ। পবিত্ৰটো কি আনিলে? গুণে। গুণকেইটা কি? এই ছয়জন পৰম পবিত্ৰ আছে কাম ক্ৰোধ যিনি, বেয়াকেইটাক যিনি আছে কাম ক্ৰোধ লোভ মোহ দম্ভ ঐশ্য, ছটা হয়নে? সেইকেইটাক যিনিলে কি পাম আমি? কি গুণ আহিব? সত্য, শৌচ, ক্ষমা, দয়া, তুষ্টি, শান্তি, এই ছটা আহিব। গতিকে এইকেইটাক যিনি পেলাই সেইকেইটা গুণ আছিলে সিহঁতৰ। সেই গুণকেইটা কংসই চুৰি দিয়াৰ লগে লগে সৎগুণ কেতিয়াও কংসৰ ওচৰত নাথাকে। কংসৰ আলয়ত কেতিয়াও নাথাকে, কংসৰ ৰাজ্যত কেতিয়াও নাথাকে। সংগৰ সান্নিধ্যলৈ গুচি গ'ল। এতিয়া হ'ল বলি মহাবৈষ্ণৱ। এই কথাটো ভগৱন্ত কৃষ্ণইহে জানে। সেইকাৰণে তেওঁ পোনপটীয়াকৈ গৈ পেলাই সেই ল'ৰাকেইটাক আনি দিছিল। এতিয়া সিহঁতৰ সেই শব্দ ব্ৰহ্ম হৈ আছেতো। দৈৱকীয়ে চুৰি দিয়াৰ লগে লগে সিহঁত আকৌ স্বস্থানলৈ গতি কৰিলে, ব্ৰহ্ম নগ'লে গতি কৰিলে। ইয়াৰ কাহিনীটো